নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেল চিলমিল জোনাকলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই দুটা ঘৰতে পোৱা সামগ্ৰীৰে বনোৱা একেবাৰে সহজ চাটনিৰ ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ৰেচিপিটোৰ বাবে আমি কেইটামান জলকীয়া, এটা সৰু পিঁয়াজ, নেহৰু, মছন্দৰী, নৰসিংহ, পুদিনাৰ কেইটামান পাত আৰু দুটা কাজি নেমুৰ একেবাৰে কোমল পাত লৈছোঁ। আৰু লৈছোঁ কেইটামান কলা মাহ, আপোনালোকে বেলেগ মাহো ব্যৱহাৰ কৰিব পাৰে। এতিয়া আমি এই আটাইখিনি বস্তু লৈ তাত সোৱাদ অনুসৰি নিমখ দি মিক্সিত ধুনীয়াকৈ পিচি ল'ম। এয়া ধুনীয়াকৈ পিছা হৈ গ'ল। এতিয়া আমি আহোঁ দ্বিতীয়টো ৰেচিপিলৈ। দ্বিতীয়টো ৰেচিপিৰ বাবে আমি ৰঙালাওৰ একেবাৰে কুমলীয়া পাত ছিঙি লৈছোঁ। এয়া আমাৰ ঘৰৰ ৰঙালাওৰ খেতিৰ পাত আৰু কেইটামান জলকীয়াও ছিঙি লৈছোঁ লগতে। এয়া আমি এটা পিঁয়াজ 4 ভাগ কৰি লৈছোঁ আৰু এটা নহৰু আৰু দুডোখৰ সৰু সৰু আদা আৰু জলকীয়া লৈছোঁ। ছিঙি অনা ৰঙালাওৰ পাতকেইটা ধুনীয়াকৈ পৰিষ্কাৰ কৰি ধুই লৈছোঁ। কেৰাহীত অকণমান সৰিয়হ তেল দি লৈছোঁ। তেলখিনি গৰম হোৱাৰ পিছত গোটেইখিনি বস্তু ধুনীয়াকৈ কেৰাহীটোত দি লৈ ইয়াক অলপ অলপকৈ লাহে লাহে লৰাই থাকিম। এনেদৰে অলপ ভাজি ল'লে লাওৰ পাতত থকা আহবোৰ নোহোৱা হৈ যায়, লগতে খাবলৈও সোৱাদ হয়। দেখাত বহুত যেন লাগিছে যদিও এইখিনি লাহে লাহে ভাজি থাকিলে কমি যাব। এয়া দেখিছে নহয়, এইখিনি লাহে লাহে কমি আহিছে আৰু ইয়াৰ পৰা অলপ অলপকৈ পানী ওলাবলৈ লৈছে। এইখিনিতে আমি সোৱাদ অনুসৰি অলপ নিমখ দি লৈছোঁ। এতিয়া আমি অলপ লৰাই দিম। ইয়াক বহুত সময় ভাজিব নালাগে, অলপ ভাজিলে হৈ যায়। এয়া আমাৰ হৈ গ'ল। এইখিনি অলপ ঠাণ্ডা হোৱাৰ পিছত আমি মিক্সিত দি ইয়াক ধুনীয়াকৈ পিচি ল'ম। এয়া আমাৰ ৰঙালাও পাতৰ চাটনি হৈ গ'ল। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন আৰু ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'বোৰ লাইক শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। ধন্যবাদ।